Hello guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আজি আপোনালোকৰ লৈ আছো এটা নতুন ভিডিও আজি গাঁৱৰ ৰাস্তাটো পাই একদম ভিডিও বনাইছো হেতু পুলটো এই ৰাস্তাৰে গৈছো বাহিৰ চালে এতিয়া ভিডিও নবনাও বাহিৰ বেলেগত এটা একদিন গাঁৱতে বনাই থাকো ভিডিওটো যেহেতু পৰীক্ষা পাবলৈ হৈ আছে একদিন তো বলক আগলে দেখা থাকো মই ভিডিওটো আপোনালোকে ভাল পাব চাই তো আমি এতিয়া এই আহিলে ঘৰৰ পৰা গৈ আছো হেনচোৱা গাঁও আমাৰ গাঁওখনৰ আগৰ গাঁওখন দেখাইছো আপোনালোকক ইফালে গৈ আছো ক'ত দোকানলৈ যাম নেকি দোকান যায় বোলে কিবা কিবি আনে চাগে আৰু কেনে জানিম এই কিবা কিবি আনিলেহে দেখি পাম হেনচোৱা ৰাস্তাটো পাই গৈছো গাইজ এইখনে আমাৰ LP স্কুল হেনচোৱা LP স্কুল ইয়াৰে সোণালী জয়ন্তী পাতিব হে পলি ঐ ক'ত যাও হে পলি কেনে খবৰ দিও নেকি ক'ত যাও पहले यार खबर दियो नहीं हो जा बोले ये बहुत ऊपर पर गाय रे डरे गाय से हेबा पिছত तर दिबो किसिम कसले हां तो स्कूल कसले जानु আজি हां जो ना जानी এই স্কুল হদায় যায় একদম है ना हां সুকাল কথা আমি হে গেধা নপহুৱে দিনা কি কয় দোকানখন আছে এটা বহুত দূৰ আছে দোকানখন গাইস এনে দেখাইছো আপোনালোকক গাইস উল্টা পুল্টা হৈছে বে হয়নে হেল্ল' দোকানৰ পৰা আহোঁতে ৰাতি হৈ গ'ল টিভি এইবিলাক অনলাইনে মাৰিছে আৰু বেলেগে অনলাইন মাৰি আনিছে ৰাতি হৈ গ'ল গাইস ভিডিঅ' মই ৰেগুলাৰ দিম বুলি ভাবিছোঁ সদায় দিমেই মানে ৰাতি হওক দিনে হওক হয় নাই গাইস ৰাতি হ'ল দেখোন এতিয়া দিবলৈ বেয়া হ'ব এতিয়া হ'লেও প্ৰচেছটো কৰিছোঁ ৰাতি হৈ গ'ল নহয় লাইটটো অন কৰি ল'বলগীয়া হৈছে নিজে পামগৈ এতিয়া নিজৰ গাঁও হেনচোৱা গাঁৱৰ পৰা লাইটটোত কানিব লাগিছে বাৰু নিজে ধৰিব পৰা নাই নহয় নামঘৰটো পাই গৈছোহি এতিয়া আৰু বহুত দেৰি আছে এতিয়া ৰাতি হৈছে এটা গালি দি আছে মাকে ইমান দেৰিকৈ অহাৰ কাৰণে LP স্কুলখন এতিয়া পাইছোহি এই কিবা গেটখন বনাইছে সোণালী জয়ন্তীৰ কাৰণে গাঁও পালোহি আৰু আন্ধাৰ একো দেখিয়ে নাপাব এতিয়া গাইছ হ'লেও গৈ থাকোঁ দেবা ক'বালে এতিয়া 6টা বজাত দেবা ক'বালে কাইলৈ দিনতে বনাব লাগিব স্কুলৰ পৰা আহি অকণমান সোনকালৰ পৰা বনাব লাগিব এনেকৈ বনালে নহ'ব একদম ৰাতিয়ে হৈ গ'ল আজি আমাৰ গাঁৱত আকৌ লাইট চাই একো নাই নহয় ইয়াত লাইট চাইট নাই বেলেগত আছে আমাৰ ইয়াতে নাই আমাৰ দুলখীয়া গাঁৱৰ নামঘৰটো এইটো ইয়াতে আমি আমাৰ দুলখীয়া গাঁও ইয়াতে থাকে নামঘৰত এইখন চাইনবোৰ্ড ইয়াতে আমি মানে সেয়া কৰিবলৈ আহোঁ ঘৰ পাইছিলোঁহে কাৰেণ্টে নাই নহয় একো উপায় নাই মানে আজি ভিডিঅ' দিব পাৰিম নে নিদিম নাজানো দেই দিম বাৰু চিন্তা নকৰিব আপোনালোকে মই সদায় দিম 10 দিন যে টাৰ্গেট লৈছোঁ মানে সদায় দিবই লাগিব আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক ভাল পাই যাব এনেই একদিন মানে উল্টা পুল্টা দি আছোঁ আৰু বেয়া নাপাব চিধা আহি ঘৰত নোসোমাই কিনি কাৰেণ্টটো নাই যে সেইটো কাৰণে লগৰটো ঘৰৰ পৰা আহোঁগৈ তাতে কিবা কিবি কৰিম আৰু আহি একদম কালুৱাক দেখি পালোঁ মানে বনমালীক দেখি পালোঁ মিষ্টাৰ
বনৌলি নাথ পাই গ'লোহি লগৰটো তেৰি মোবাইল চাই আহিছে টুপি চুপি লগাই আহিছে মানে একদম হাফ পেণ্ট পিন্ধি আহিছে ৱা কিয়া লিডাৰ হয় মই লিডাৰ হয় এখন গাঁও ৰিল চাই আহিছে টপাৰটো দেখাই দে টপাৰটো দেখাই দে একদম তাকো ডন মানে কি চাই আহিছে ৰিল চাই আহিছে মোবাইলত ৰিল চাই আহিছে কাইছে সেইটো ঘৰৰ পৰা আহি লওঁগৈ ঘৰত কি কৈছে জানো ফাদাৰহঁতে এই পৰিব লৈছিলোঁ এইফালে ওপৰলৈ চাংকে নাইচ বাবা এই আকৌ গলিটোৱে সোমাই যাব লাগিব নেকি হে গলিটোৱে আকৌ সোমাই যাব লাগিব এতিয়া সিহঁতসকলে বেয়া আন্ধাৰ ইয়াত ভূত চুটো ওলাব পাৰে দেই গাইছ ভূত চুটো ওলাব পাৰে ৱা বনৌলি আহিছ মানে মই নাহা বুলি ভাবিছিলোঁ অ' আহিলি আন্ধাৰ কাৰণে আহিলি মানে নেকি তহঁতি ভগা যে সৰু ল'ৰা নহয় আমি একদম বয়সস্থ মানুহ মানে আমি বয়সস্থ মানুহ হয় নাই গাইছ বল জলদি বল কুকুৰ আনিব যায় বনৌলিহঁতৰ পৰা হেৰি বনৌলি ঘৰ পৰা কুকুৰ আনিব মাছ নানিলে নি 100 টকা পোৱা মই লোৱা মই এইকেইটাকে দে দেবি তই পৰিবই যে অকল হৈ ওজত খাই মেলি ৰাস্তাটো অথনি ওজত খাই পৰিব লৈছিলোঁ ওলাই গ'লে সিহঁতি ঘৰ পাওঁ কুকুৰ আনিবলৈ ইমান কুকুৰ পোহা চখ আছে সেই আমাৰ অমলৰ এই ৰক ঐ মোক অকলে থৈ গ'লগৈ যে ইমান সোনকালে গ'লেগৈ ভূতে ধৰি গৈ এতিয়া মোক তহঁতৰ ইয়াত ভূত ওলাই নহয় কেতিয়াবা এই ৰক এৰি থৈ আহিছে মোক ৰখি দে ভয় লাগে নহয় মোক সৰু ল'ৰাটোক এৰি থৈ গৈছে তহঁতি নহ'লে বয়সস্থ মানুহ এই ইভাগে বয়সস্থ হয় ভূতলৈ মোক ভয় লাগে নহয় বয়সস্থ মানুহ হয় খালি ভূতলৈ ভয় লাগে এইবিলাকলৈ ভয় নালাগে ক'ত ওলাই দিছোঁ কমকে ইফালে ওলাই দিছোঁ ভূতে পোৱা নাই মোক মই নামঘৰটো পাই গ'লোহি এইটো আহি দৌৰি তোতকৈ আগত আহোঁ আমি পিছত আহি পেলাই ভয় লাগে আগত আহিবলৈ ভয় নালাগে মোক এই বনৌলি তোতকৈ আগতে আহোঁ মই এই সৰু যাবই লাগে পিছত আহিলে ভয় লাগে আগত আহিলে ভয় নালাগে মানে আগত আহিলে একদম ৰজা মানে ডন তই তাকলোহে ডন আমি চুলি দি থকা ডন মানে তোৰ গাছ পাই গ'লোহি বনৌলিহঁতৰ ঘৰ পদূলি মুখত এইখন সিহঁতৰ দলংখন মই আপোনাৰ আগৰ ভিডিঅ'টো দেখাইছোঁ এই দলংখনৰ অহা যোৱা কৰা মানে দেখাইছোঁ পাই গৈছোঁ এই পেটুৱা বনৌলি তাকলো ডন এনেকৈ মাতিলেহে মাতে মানে একদম ডনৰ লিখীয়া থাকে মানে ডনৰ লিখীয়া থাকিম হয় নি বাবা দে এনেকৈ থাক তই পিছে কুকুৰ কেইটা দিবি ইয়াক হে 3টামান দিবি নেকি কেইটা আছে ইয়াৰ মানে হেৰি ফটা দিম মানে মই আজি গাইজ কুকুৰ লাগে যদি ধুনীয়া কুকুৰ আছে লাগে যদি কমেণ্ট কৰিবচোন গাইজ এটা 500 আকৌ সেই এটা 500 গ'লে নহ'ব নহয় আহিব আমাৰ গাঁৱত কিবা হেৰি আছে কুকুৰ ধুনীয়া কুকুৰ আছে নিব পাৰিব চিমেণ্ট চাপৰি দুলাখীয়া গাঁও আহিলেই গম পাই যাব কথা এটা কৈ দিছোঁ বিলাতী কুকুৰ নহয় লোকেল কুকুৰে হয় খালি পোৱালিকেইটা অলপ ধুনীয়া আছে দেখুৱাই দিম এটা ঘৰ পাইছোঁহি ইয়াত দেখুৱাই দিম মই এইটো ঘৰটো পাই গৈছোঁহি এইফালে গাই এডোখৰ পাই গৈছোঁহি গা ধুইছ নেকি সেই পোৱালি এটা গা ধুই আছে ইয়াতে গৰম পানী কৰি পোৱালি এইটো এটা দিনত দেখাব নোৱাৰিলোঁ এইটো তাৰপৰা এজনী মাকজনী বেছি ডাঙৰ নহয় আৰু এইকেইটা ক'ত গ'ল এইকেইটা কেনেকৈ জানো ক'ৰবাত কুকুৰহে ক'ৰবাত ঘূৰিয়ে ফুৰে মাকজনীৰ লগত কেনেকৈ জানো এতিয়া পোৱালিকেইটা মাকজনী বাৰু ইয়াতে আছে হেই মাত আকৌ তাকলো ডন মাত মাকজনীৰ লগত এটাহে আছে ক'লা বগা আছে
বগা মানে অলপ ব্ৰাউন কালাৰৰ আছে। আপোনালোকক মই এনেই ক'বলগীয়া হ'ল পোৱালিকেইটা নাই এতিয়া, বিশেষকৈ এতিয়া কেনি গ'লগৈ জানো। কাইলৈ ভিডিঅ'তহে পাব আৰু কুকুৰকেইটা কাইলৈ। আজি এতিয়া দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। একদম দেখাম বুলি আপোনালোকক আশা দি আছিলোঁ। এতিয়া কেনি গ'লগৈ জানো, এই পথাৰফালে গ'লগৈ। এতিয়া বিচাৰি মানে বহুত ৰাতি হৈ গ'ল এতিয়া, সেইকাৰণে বনাব নোৱাৰিম চাগে। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গাইছ।